স্বাগতম জনাইছোঁ পাব্লিক সেৱা ইউটিউব চেনেলটিলৈ। অসম গভৰ্ণমেণ্টৰ যে 26,000 নতুন ভেকেঞ্চি ওলাইছে সেই বিষয়ে আজি অলপ ক'বলৈ ওলাইছোঁ, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক। অসম গভৰ্ণমেণ্টৰ যে নতুনকৈ যি 26,000 পষ্ট নতুনকৈ ওলাইছে সেইবিলাক হয়তো বহুতে গম পোৱা নাছিল, সুধি আছিল যে কিহত ওলাইছে এই পষ্টবিলাক। আচলতে এই পষ্টবিলাক ওলাইছে অসমৰ বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট, যেনে সকলোবিলাক ডিপাৰ্টমেণ্টতে এই পষ্টবিলাক ভগাই দিয়া হ'ব আৰু গতিকে সোনকালে এপ্লাইটো কৰি থওক, খুব ভালকৈ কৰিব, ভুল নোহোৱাকৈ। হাতত যথেষ্টখিনি সময় আছে, নিজৰ নাম, ডেট অফ বাৰ্থ এইখিনিতো ভুল নকৰিব আৰু ধুনীয়াকৈ এপ্লাইটো কৰি দিয়ক। হাতত সময়টো আছে, যথেষ্টখিনি সময় আছে, যে ভুল নকৰিব। আৰু এই পষ্টবিলাক গ্ৰেড 3 আৰু গ্ৰেড 4ত ভগাই দিয়া হৈছে। গ্ৰেড 4ত আছে 13,000 কিবা পষ্ট, 300 নে কি পষ্ট আছে, আৰু গ্ৰেড 3ত বাকীখিনি আছে। আৰু গ্ৰুপ A, B, C এনেকৈ ভগাই দিয়া আছে গ্ৰেড 3 পষ্টবিলাক। খুব সুন্দৰ পষ্ট আৰু এইবিলাক খুব সুন্দৰকৈ এপ্লাই কৰক। এপ্লিকেশ্যন ফিটো কিন্তু বহুত বেছি দিছে দেই। এটা পষ্ট কৰিলে যদিহে জেনেৰেল কেটেগৰী হয় 350 টকা যাব গ্ৰেড 3 পষ্টবিলাক, আৰু গ্ৰেড 4ৰ 200 টকা যাব। বাকী SC STৰ কম আছে, SC ST গ্ৰেড 3ৰ কাৰণে 250 আছে আৰু গ্ৰেড 4ৰ কাৰণে 150 আছে, এনেকুৱাকৈ আছে। আৰু যিমানটা পষ্ট কৰা, ধৰ গ্ৰেড 3 4টা আছে, সেই গোটেইকেইটাত মানে 350K প্লাছ হ'ব। যিমানটা কৰে সিমানটা মানে পে'মেণ্টটো বাঢ়ি যায়, বহুত বেছি বাঢ়ি যায়। এইটো বহুত বেয়া কৰিছে গভৰ্ণমেণ্টে। অকল 350 বা 250 এনেকুৱা ধৰণৰ একবাৰে পে'মেণ্ট কৰা হ'লে ভাল আছিল, কিন্তু প্ৰত্যেকটা পষ্টৰ কাৰণে মানে বেলেগ বেলেগকৈ পে'মেণ্টটো আহি যায়, মানে ডাবুল হৈ যায়, বহুত পে'মেণ্ট হয়। এইকাৰণে খুব এটা বেয়া হৈছে, কাৰণ যিখিনি এপ্লাই কৰে প্ৰায়ভাগ আমি নিবনুৱা ধৰণৰে হয়, কাম বন অলপ পইচা পায়, কিছুমানে অলপ পইচা কাম কৰে, তো বহুত এটা অসুবিধাৰ সৃষ্টি হয়। গতিকে পে'মেণ্টটো বহুত বেছি হৈছে, এইটো মই ক'ম বা সকলোৱে কৈ আছে পে'মেণ্টটো বহুত বেছি হৈছে, কিন্তু উপায় নাই। তো এই পষ্টবিলাক, ইমানবিলাক পষ্টটো একেলগে নলায় আৰু নলাব, গতিকে উপায় নাই আৰু কৰিব লাগিব। তো ভিডিঅ'টোত এইখিনিয়ে আছিল, ধন্যবাদ।